गाइस वेलकम बैक टू माय यूट्यूब चैनल केनेको खबर আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আৰু হাজি কাছি ওলাইছো গম পাইছে এতিয়া কলৈ যাম পূজাৰ বতৰ যেটো পূজালৈকে যাম আৰু এয়া সব মই কথা কৈ থাকলে জুমি জুমি চাই আছে একদম আৰু ধুনু কে এয়া সব আৰু মোৰ এয়া শাড়ী পিনিছো শাড়ী পিনিলে কমসে কম 2 ঘন্টা মান লাগি যায় একদম সাধাৰণ মেখেলা নিচিনা নহয় শাড়ী পিনে বহুত টান আৰু এবাৰ পিনিছো এবাৰ খুলিছো এবাৰ পিনিছো এবাৰ খুলিছো এনেকা কোটে কোটে বহুত টান লাগি গল আৰু হেহে আবেলিয়ে হৈ গল গৈ আৰু পূজালে আবেলি গৈ ভাল লাগে বেছি আৰু হে আমি এতিয়া গৈ আছো আৰু একদম পূজাত গৈ তাত লগ পাই আছো দেই চাৰি শেষলৈকে ভিডিওটো পূজা চাবলৈ আহোঁতে মোৰ কাপোৰযোৰ দিয়া আছিল জামুগুৰি চিলাবলৈ আৰু কাপোৰযোৰ হৈ গ'ল বোলে চিলাই সেয়েহে লৈ যাওঁ এইযোৰ কাপোৰ সেউজীয়াযোৰ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ এইফালে সোমাই আহিছিলে দোকানযোৰ খুন্তাবলি বন্ধ হৈ তেতিয়া আমি ওলাই যাওঁ বোলো ঢাক বাজা কাশর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা হে ঢাক বাজা কাশর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা সব আমি ফুচকাৰ দোকানত আহি গ'লো ফুচকা খাই আছে আৰু আমি প্ৰথমবাৰ আহিছোঁ মই জামুগুৰিলৈ পূজা চাব আহিছে নে নাজানো তাৰপিছত পুৰা মানুহ একদম ভিৰ অহা যোৱা একদম মানে চলি আছে আৰু ইয়াৰ পৰা ওলাই যাওঁ আহিলোঁ বল এটা লওঁ বুলি ধুনুলৈ এইফালে বেলুন লৈ ল'লোঁ তাইতো খেলি ভালেই পায় আৰু এইফালে চাওক মানুহ আৰু আগলৈ গৈ আছে পিছলৈ গৈ আছে এনেকুৱা হৈছে আৰু আগলৈ গৈ আৰু ভাল লাগিব তেতিয়ালৈ বলক আপোনালোকে চাই থাকিব দেই লগে লগে আৰু এইফালে চাওক আহি পাই গ'লো ভাল লগা মানে পৰিৱেশটোলৈ ইয়াত নুসুমা মানুহ যিহেতু বহুত ভিৰ হৈ আছে ধুনুক কোচললৈ ইমান মানে সোমোৱালৈ কৰিব নোৱাৰি সেইকাৰণে বাহিৰ বাহিৰে ঘৰলৈ যাওঁ বুলি ভাবিছোঁ বহুত দেৰি হৈ গ'ল এইফালে চাওক আমি ওলাই গ'লো লখৰালৈ তাত হৈছে মেলা আৰু মেলা চাবলৈকে যাওঁ আৰু সপ্তমী অষ্টমী আপোনালোকক একেলগে দেখাই দিছোঁ এইফালে চাওক আৰু ধুনুক মাজতে বহালোঁ এটাক আমি বেয়া কৰি দিলোঁ তাইক টুপিটো নিপিন্ধালোঁ আৰু এতিয়া ভয়ো লাগিছে চৰ্দি লাগিব বুলি যিহেতু সৰু পোৱালি সোনকালে চৰ্দিটো লাগি যায় আৰু তেন্তে ব'লক একে মেলাতহে গৈ লগ পাই আছোঁ এয়া আহি আমি পাই গ'লো মেলাত আৰু মানুহ দেখিছে কিমান ভিৰ হৈছে নহয় একদম মানে এতিয়াতো বেছি ভিৰ নহয় আহোঁতে ওলাব টাইমত বহুত ভিৰ হ'ব চাগে আৰু আমি আহিছোঁ খোজকাঢ়ি গাড়ী বহুত দূৰতে ৰখাই দিলে আৰু ভাগৰো লাগি গৈছে খোজকাঢ়ি সেইকাৰণে ভাবিছিলোঁ নহাই পেলাইছিল নেকি আৰু বলক তেন্তে ভিতৰলৈ সোমাই গৈ লওঁ এইফালে ভিতৰলৈ সোমাই গ'লোঁ আৰু চকৰি চলি আছিলে ভাবিছিলোঁ উঠো নেকি তাৰপিছতে উঠিব নোৱাৰিলোঁ ধুনু যিহেতু কোচত আছে অকলে ভয়ো লাগে আৰু এতিয়া যাওঁ দুৰ্গা মাৰ ওচৰলৈ আমি সেৱা এটা লৈ আহোঁগৈ আৰু এইফালে যাক সোমাই আহি দেখিছোঁ ইয়াত যে মানুহ ইমান ভিৰ নহয় বাৰু কিন্তু মেলাত বহুত ভিৰ হৈ আছিলে আৰু সেই এতিয়া সেৱা লৈ লওঁ তাৰপিছত বাহিৰলৈ গৈ আছোঁ বাজা কাশর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে দেৱী মাৰ ওচৰৰ পৰা দৰ্শন কৰি ওলাই আহি আমি হোটেল এখনত সোমাইছোঁ কিবা এটা খাই লওঁ বুলি ভোক লাগিছে যিহেতু আৰু এইফালে ধুনু চাওক মানুহ ইফালে সিফালে চাই আছে বহুত মানুহ দেখিছে যে আৰু এইফালে আমি অৰ্ডাৰ কৰি ল'লোঁ বিৰিয়ানী আৰু চিকেন অৰ্ডাৰ কৰি থোৱা আছে আনিব এতিয়া তাৰপিছতে খাই বৈ আমি ইয়াৰ পৰা ওলাই যাওঁ
আৰু এতিয়া আমি ইয়াৰ পৰা ঘৰলৈ যাবলৈ ওলালোঁ, বহুত দেৰিয়ে হৈ গ'ল আৰু সপ্তমী অষ্টমী আপোনালোকক একেলগে দেখালোঁ। যিমানবোৰ পাৰিলোঁ চেষ্টা কৰিলোঁ দেখাবলৈ আৰু কেনেকুৱা পালে ভিডিঅ'বোৰ ক'ব। তেন্তে হ'লে আমি এতিয়া ইয়াৰ পৰা যাওঁ আৰু বাই বাই।